জুবিন গাৰ্গে মই কৈছোঁ না 1% ভাল পোৱা নাছিল। শ্যাম কানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। জুবিন বলা 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 তুমি ব্ৰেণ্ড এম্বেচাডৰ, তুমি নহ'লে নহ'ব, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই 4টা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে। প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? হু আৰ দে? নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? জুবিনদাৰ বাবে মই আকৌ এবাৰ নতুনকৈ আপডেট লৈ আপোনালোকৰ মাজত আহিলোঁ। জুবিনদাৰ ন্যায় আজি 8 মাহ নে 9 মাহ চলি আছে, ন্যায় পোৱা নাই। জুবিনৰ যেনেকুৱা মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰত জুবিনৰ মৃত্যু হৈছিলে, আৰু আমাৰ এতিয়া ন্যায়ৰ বাবে আমি এবছৰ হ'বগৈ, কিন্তু জুবিনদাৰ কোনো খবৰ নাই। চাৰ্জশ্বিট চলি আছে শ্যাম কানুৰ, শিখৰ জ্যোতিৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰ, মানে শাস্তি দিব পৰা নাই আৰু ন। কিবা চাৰ্জশ্বিট চলি আছে আদালতত, এইগিলা মানে কামটো অলপ চলি আছে, কিন্তু ন্যায় কিয় পোৱা নাই মই এইটো আচৰিত কথা ভাবছোঁ। ইমান ডাঙৰ শিল্পী এবছৰকৈ নহয়, যদি 2 বছৰ 5 বছৰ 10 বছৰলৈকে যদি ৰখিব লাগে ন্যায়ৰ বাবে, ইমান ডাঙৰ শিল্পীক, আমাৰ জুবিনদাৰ ইমান ডাঙৰ ফেন আছিলে, কিন্তু আমাৰ জুবিনদাৰ বাবে ন্যায় কোনেও দিব পৰা নাই। কিয় বাৰু? আমাৰ অসম চৰকাৰে কৈছিলে ইলেকশ্যনৰ পাছত ন্যায় দিব, আৰু চাৰ্জশ্বিটটো দিয়া হ'ব, কিন্তু ন্যায় দিব নোৱাৰিম বুলি কৈছিলে মামাই। আজি আমি ভাবিছোঁ জুবিনদাৰ ন্যায় নাপামেই চাগে। জোনমণি ৰাভাইতো ন্যায়ে পোৱা নাই, আৰু ময়ো ভাবি আছোঁ যে জুবিনদাৰ ন্যায় নাপামেই চাগে। ইমান ডাঙৰ শিল্পীয়ে আজিলৈকে ন্যায় পোৱা নাই। সামান্য মানুহে কিবা এটা দুৰ্ঘটনা হ'লে ন্যায় পাম জানো? কেতিয়াও নাপাব। সেইকাৰণে কৈছোঁ জুবিনদাৰো ন্যায় নাপাব। এতিয়া নিউজত কি কথা ক'লে, মামাই কি কথা ক'লে, আৰু আমাৰ গৰিমা বৈও কি কথা ক'লে, আপোনালোকে নিউজত A to Z আপডেট লৈ আপোনালোকৰ মাজত আহিলোঁ, আপোনালোকে চাই ল'ব। আৰু জুবিনৰ বাবে এটা জাষ্টিচ লিখি দিব, আৰু আপোনালোকে কমেণ্ট কৰিব জুবিনদাৰ বাবে ন্যায় লাগিব নে নাই। এতিয়া আপোনালোকে ভিডিঅ'টো চাই লোৱা বন্ধু বান্ধৱী, মই দি দিছোঁ এটা ক্লিপ দি দিছোঁ, আপোনালোকে চাই ল'ব, আৰু জুবিনৰ বাবে এটা ন্যায়ৰ বাবে জাষ্টিচ লিখি দিব আৰু শ্বেয়াৰ কৰি দিব দেই, ঠিক আছে? তো চাই লোৱা বন্ধু বান্ধৱীসকল, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা এটা কমেণ্ট কৰি জনাই দিব, ঠিক আছে? চাই লোৱা। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, 1000 বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। পৃথিৱীৰ চব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকে বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব। এতিয়া কৈছে ন্যায়ালয় দিব। আমি জানো ন্যায়ালয় দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন 1 মাহ 2 মাহ 3 মাহ পিছত গোটেইকেইজনে জামিন লৈ পেনি মানুহৰ আগত তিল গিলাই ঘূৰি ফুৰিব, আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত। সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে, সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে। আৰু তেওঁ কি কৈছে, আপুনি ৰাজনীতি কৰিছোঁ। জুবিনৰ ন্যায় বিচৰাটো প্ৰাণৰ মানুহজনৰ, মোৰ ঘৰত দেউতা মৰিছে, মোৰ মা মৰিছে, মোৰ ল'ৰা কোনোবা মৰিছে, কোনোবাই মাৰ্ডাৰ কৰি গৈছে, আৰু মই বাৰে বাৰে ন্যায় বিচাৰোঁ, কোনোবাই যদি কৈ ৰাজনীতি কৰিছে, ক'বলৈ দিয়ক। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, 1000 বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। সেইটোৱেতো তেওঁ আচল ৰাজনীতি। গতিকে আমি ন্যায় বিচাৰিম। প্ৰাণৰ আপোন মানুহজনৰ ন্যায় বিচৰাটো কেনেবাকৈ ৰাজনীতি হ'ব পাৰে নেকি? আমি ভাবোঁ এইটো ৰাজনীতি নহয়। আমি ন্যায় বিচাৰিম, আৰু আমাক ন্যায় দিব লাগিব। আৰু আকৌ কৈছোঁ আপোনালোকৰ আগত, এইখন চৰকাৰে ন্যায় নিদিয়ে বুলি কেনেকৈ গম পালোঁ? গম পাই গ'লোঁ তেওঁৰ নাটক, গম পাই গ'লোঁ তেওঁলোকে কি কৰি আছে। অন্যায়, অবিচাৰ, অনিয়ম নাটক কৰি আছে, আমি দেখি আছোঁ। জুবিনৰ হত্যাকাৰীক ন্যায় দিবলৈ বিচৰাটো বাদ দিয়ক, বচাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণেই কৈছোঁ, যদি ন্যায় বিচাৰিছে তেতিয়াহ'লে এইখন চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব। জুবিন গাৰ্গে মই কৈছোঁ না 1% ভাল পোৱা নাছিল। শ্যাম কানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। জুবিন বলা 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 তুমি ব্ৰেণ্ড এম্বেচাডৰ, তুমি নহ'লে নহ'ব, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই 4টা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে। প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? হু আৰ দে? ষড়যন্ত্ৰ কৰা মানুহখিনি কোন?
এইকেইটা চাৰিটাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ কৰিবি এনেকৈ কামটো কৰিবি জুবিন গাৰ্গক এনেকৈ হত্যা কৰিবি কিন্তু সেই কৰিব কৈছিল কোনে কৈছিল সেই মানুহবোৰ জানো ওলাল এই মানুহবোৰ কেতিয়াও নোলায় মই সেইকাৰণে কৈছোঁ ইলেকশ্যন শেষ জুবিন গাৰ্গৰ ন্যায় শেষ আজি যদি এই কেছটো SIT নহয় CBI হ'ব লাগিছিল গুৰি শুদ্ধা চব কথা ওলাই গ'ল কিন্তু আজি CBI যদি এইটো কেছ ল'লেহেঁতেন গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে মনে থাকিলে এই চাৰিটা পাৰিছে আজি মই কাৰোবাৰ পৰা আজি পইচা লৈছোঁ মানুহ এজন মাৰিবলৈ মই মানুহজন মাৰিলোঁ মই হত্যাকাৰী মোক চুফাৰীটো দিছিল কোনে সেইটো ওলাল জানো সেইটো কথা মই প্ৰশ্ন এই চাৰিটাই বাৰু কামটো কৰিলে কিন্তু সেই প্লেনটো বনাইছিল কোনে হু আৰ দ্য পিপল আৰু চক বেকত যদি ভাল পাৱাৰফুল মানুহ নাথাকে নহ'লে আজি সিহঁতৰ খা হ'লহেঁতেন ইলেকশ্যনৰ পিছদিনাই বেল পেটিশ্যন দিবৰ কাৰণে ইলেকশ্যনৰ পিছদিনাই হত্যাকাৰী ঘৈণীয়েক ৰাস্তাত আহি ডাঙৰ কথা ক'বৰ কাৰণে আৰু এটা কথা কওঁ যদি দুখ লগা হ'ব যদি এইকেইটাই বেল পাইছে মই তাৰপিছত ক'লোঁ আমিতো বাদ দিয়ক আপোনালোক সকলোকে কৈছোঁ কোনো বিচাৰি নাপায় কিন্তু বেল দিয়াৰ পিছত ক'ত গ'ল কিন্তু সিহঁতক তেওঁলোককে লুকাই থৈ দিব কিন্তু মই আপোনালোকেও কৈছোঁ আপোনালোকেও বিচাৰি নাপায় মই জানো মিডিয়া মানুহে চব বস্তু খুচৰি ওলাব পাৰে কিন্তু এই বেল পোৱাৰ পিছত এই হত্যাকাৰীকেইটাক মিডিয়া মানুহেও বিচাৰি নাপায় কিন্তু কাৰণ দে উইল বি ভেৰি ছিকিউৰলি প্ৰটেক্টেড কাৰণ এটা মুখ খুলিলে 10টা তলত শিপা ওলাই যাব মই কৈ দিলোঁ চব দুখ লগা হ'ব আৰু মই ৰাইজক কৈছোঁ আপোনালোকে চব বস্তু পাহৰি গ'লতো দুখ লাগিছে তাৰমানে আৰু জুবিনক আত্মাৰ শান্তিৰ বাবে যে চাকিটো দিছে আত্মাটো শান্তি পালেহে চাকিটো ল'ব জুবিনৰ আত্মাত ভতলি আছে ইয়াতে যে মই কেতিয়া ন্যায় পাম এইবোৰ দুখ লাগে কথা শুনিলে আৰু আপোনালোকে এইবোৰ পাহৰি গৈ আছে চ' মই সেইকাৰণে সুধোঁ ক'ত গ'ল আপোনালোক এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ ক'ত গ'ল এতিয়া আপোনালোক হৈ গ'ল তাৰমানে শেষ আকৌ তাৰমানে নেক্সট যেতিয়া 4 বছৰ পিছত ইলেকশ্যন হ'ব তেতিয়া আকৌ চবে মাতিব তাৰমানে আজি ক'ত গ'ল এই উকিলখিনিৰ কথা মই কৈ আছিলোঁ কোনো উকিলে নল'লে অসমৰ উকিলে ল'লে কেছ কেইটাই মাতিলে মই অকলে চিঞৰিলোঁ মই অকলে মাতিলে নহ'ব ইমান সংগঠন আছিল ইমান আমাৰ মানুহ আছিল কিয় নামাতিলে কোনো বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল ইয়াত আহি বহি থৈ গ'ল অসমত কোনোবা এটা আগবাঢ়ি আহিলেনে তেওঁক মাৰপিট কৰিব নালাগে ন তেওঁকতো বুজাব পাৰিলেহেঁতেন অসমীয়া মানুহ হয় যে আমাৰ অসমৰ হয় আপোনালোকে প্লিজ এই আমাৰ এজন ঈশ্বৰৰ পুত্ৰক আপোনালোকৰ হত্যাকাৰীকেইটা বচাব চেষ্টা নকৰিব ডিড এনিৱান স্পীক আউট ন'বডি স্পোক আউট মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক কেনেকৈ ল'ব পাৰে সেইটোতো বাদেই দিয়ক বাহিৰা মানুহটো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে তেওঁলোকৰ মইতো ইমানখিনি কৈছিলোঁ তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম কেছটো নল'ব কিন্তু কোনোতো নামাতিলে এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ লিখি থাকিলে নহ'ব ন আপোনালোকৰ এটা সংগঠন আছে আপোনালোকৰ ইমানখিনি আমাৰ পাৰ্টিজ আছে অমুক আছে তমুক আছে আপোনালোকে গোট খাই আহক না এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি সেইকাৰণে দুখ লাগিছে মইতো কৈছোঁ ন মইতো এটা ন্যায় চিয়াৰ কথা নাই আহিব লাগে কোৰ্টত আহিছোঁ বাছ সেইটোৱে কথা কি হয় মই চাওঁ আৰু ভগৱানে কৰক নাজানো জুবিন মাফ কৰিবি ভাই তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে